হাই কি খবৰ সকলোৰে সকলোৱে ভালে আছানে মোৰ খবৰ একদম হ্যাপি আৰু বিন্দাস এতিয়া পাৰ্টিৰ বতৰ চলি আছে বিয়াৰ বতৰ চলি আছে কইনাজনী হওক অথবা কইনা ঘৰৰ ছোৱালীবিলাক দৰা ঘৰৰ ল'ৰাবিলাক সকলে ধুনীয়া হ'ব খোজে কিন্তু হলে কি হ'ব জপধন থাকিবও লাগিব সময়ও থাকিব লাগিব আৰু পাৰ্লাৰত গৈ কোনে সময় নষ্ট কৰে বা কোনে পইচা নষ্ট কৰে বহুতে পইচা খৰচ কৰিবলৈ বেয়াও পায় তো এইটো ক্ষেত্ৰত কেনেকৈ না আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকিব বিয়া এখনত মেৰেজ পাৰ্টি এটাত বাৰ্থডেত সকলোতে কেনেকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকিব মই কি কাৰণত ইয়াতে বহি আছো মই আপোনালোকক কম কেনেকৈ ধুনীয়া হ'ব পাৰি কম খৰচত আমাৰ পাকঘৰত পৰি থকা বস্তুসমূহৰ পৰা আমি কেনেকৈ ঘৰত বহিয়ে ধুনীয়া হ'ব পাৰো আৰু গোটেই পাৰ্টিত একদম চাণ্ড লগাই দিব পাৰো আহক চাও আৰু আজি আমাৰ ভিডিওটোৰ মেইন টাইটেলে হৈছে বডি পলিশিং তেনেহলে দেৰি নকৰো আহক আৰম্ভ কৰো ওভাৰ এক্টিং হৈ গল লেটস গেট স্টাৰ্টেড বডি পলিশিং পেক বনাবলৈ মই প্ৰথমতে এটি বাউল লৈ লৈছো আৰু বাউলটোত লৈ লৈছো 3 চামুচ আটা আৰু লগতে 2 চামুচ হালধি গুড়ি এতিয়া ইয়াতে দি লৈছো 1 চামুচ মৌ আৰু লগতে অকণমান অলিভ অইল এতিয়া এই মিশ্ৰণটোত এফাল নেমু ৰস এড কৰিম শেষত ইয়াতে কেইচামুচমান গাখীৰ এড কৰিম আৰু গোটেই মিশ্ৰণটোৰ এটি পেষ্ট বনাই ল'ম এতিয়া আমাৰ বাহিৰত কোনো কাম নাই আমি সিধা বাথৰুমৰ ভিতৰত সোমাম আৰু শৰীৰৰ প্ৰতিটো অংগতে এইটো পেক ধুনীয়াকৈ লগাই যাম এই মিশ্ৰণটো গোটেই শৰীৰত আধা ঘণ্টা লগাই থলে ভাল আৰু যদি তোমালোকৰ তাত আধা ঘণ্টা সময় নাই তেনেহলে তোমালোকে 10-15 মিনিট সময়ও ৰাখি থব পাৰা পেকটো শুকোৱাৰ পাছত যিকোনো ভাল ব্ৰেণ্ডৰ বডি শ্যাম্পু অথবা সাবনেৰে শৰীৰটো ভালকৈ ধুই লবা গা ধুই অহাৰ পাছত এতিয়া মই লগাম মুখত মোৰ প্ৰিয় ময়শ্চাৰাইজাৰ এতিয়া মই গোটেই শৰীৰত ময়শ্চাৰাইজাৰ লগাম একে ময়শ্চাৰাইজাৰ নো বেলেগ নকো ইটস এ সিক্ৰেট কি উজ্জ্বল বগা আৰু মিহি ছাল যদি তোমালোকেও এনেকুৱা ছাল বিচাৰা তেনেহলে মই কোৱা পেকটো নিশ্চয় লগাবা আই হোপ আজিৰ ভিডিওটোৰ পৰা তোমালোকৰ বহুত বেছি লাভ হ'ব বহুত বেছি সুফল পাবা আকৌ এটি নতুন ভিডিওত তোমালোকক লগ পোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছো আৰু লাইক আৰু সাবস্ক্ৰাইব অৱশ্যই কৰিবা দেই তাকে আশা ৰাখিছো আৰু মই জানো তোমালোকে কৰিবা তো বাই আকৌ এটি নতুন ভিডিওত লগ পাম